खुलुमबाय स्टुडियो आं रबन बसुमतारी आरो बे समाव बरदन्दी बालिफारा गामियाव PMAY न'नि नंखाय फट' साफायनानै रां जाख्ल'नायनि अजद बाजौ रां लानानै PMAY न'नि जिअ'टेग खालामनानै फट'खौ आपल'ड होआखै कम्पिउटार एसिस्टेन्ट आरो 6 नं वार्ड नम्बरनि मेम्बारा थारैनो रायजो राजाफोरनिफ्राय रां जाख्ल'नो थाखायसो जिअ'टेग खालामदों नामा बेफोर गिदिर सोंथिया रायजो राजाफोरनिफ्राय सिखारदों थारैनो मा सोलिदों रामदन दिखारी गामिनि पन्चायतनि सिङाव धेमाजि जिल्ला जनाय रामदन दिखारी गामिनि पन्चायतनि 6 नं वार्डनि बरदन्दी बालिफारा गामियाव गोदानै न' मोनैफोरनि थाखाय जिअ'टेगखौ 500 रां लानानै जिअ'टेगनि फट' साफायनायखौ आपल'ड होआखै कम्पिउटार एसिस्टेन्ट नरेन थायुं आरो 6 नं वार्ड मेम्बारनि जिलि डली बिथांमोना थारैनो बरदन्दी बालिफारा गामिनि रायजो राजाफोरा सोंथि खालामदों दि जिअ'टेगनि मुङाव 500 रां आरो जब कार्ड KYC नि मुङावबो 100 रां लानानै जिअ'टेगनि खामानिखौ मावफुंनानै होयिया बेसेबां गनायजाथाव रामदन दिखारी गामि पन्चायतनि 6 नं वार्डनि बरदन्दी बालिफारा गामियाव जिअ'टेग खालामनाया गं 20 एबा 30 नखरनिफ्राय 500 रां लानानै जिअ'टेग खालामना आपल'ड होयिखौ लानानै रायजो राजाफ्रा दुखु मोननाय फोरमायदों आरो गोख्रों रावजों सरकारनिफ्राय फैनाय PMAY न'खौ मोननायनि सुबिदा खालामनानै होनो खावलायदों नङाब्ला समाजो फोरमायगोन होननानै मिथिहोयो बिथांमोनहा टाइमते आहा मानु आजिলৈকে আমি ঘৰে পোৱা নাই এই কাৰণে এবাৰ কৰিছিলো আৰু জিঅ'টেগ কৰিছিলে তাতে কিবা কৰি দিয়া নাই কি কম আৰু আপলোড 500 লৈছে পইচা পইচাটো কোনে লৈছিল আপোনালোকৰ এইটো যোনে উঠাইছে ইয়ে লৈছে কি নাম জুলি মেম্বাৰ লৈছে বোলে মেম্বাৰে লৈছে কি আপোনালোকৰ মানে জিঅ'টেগ কৰি দিয়া নামত 500 টকা লৈছে লৈছে 500 টকা লোৱাৰ পাছতো আপোনালোকক এই আপলোড কৰি দিয়া নাই কৰি দিয়া নাই আটাবে এই যেটো আপোনাৰ জব কাৰ্ডে KYC যে কৰি আছে তাত কিমান টকা লৈছে 100 লৈছে গোটে প্ৰতিটো প্ৰতি ঘৰতো লৈছে সবৰ পৰা লৈছে সবৰ পৰাই লৈছে কিন্তু তথাপি কামবোৰ কৰি দিয়া নাই এতিয়া ঘৰটো আপোনালোকে নাপাবলৈ এটা কিবা আতংকিত আমাক ঘৰে লাগে এতিয়া পইচাটো জালে যাব মাত্ৰ ঘৰটো লাগে আৰু ল'ৰা ছোৱালী বুৱাৰী পালে একো কিবা পালে তথাপি পোৱা নাই এটো কি গাঁও বুলি কয় এটো বালিপাৰা বুলি কয় বৰদন্দি বালিপাৰা বালিপাৰা আপোনালোকৰ পৰা পইচা লৈ এটা কামবোৰ কৰি দিয়া নাই কিন্তু এটা আপোনাৰ মুখ্যমন্ত্ৰী যে কৈ থাকে যে মানে পইচা এটকাও দিব নালাগে কৈ আছিল তো আৰু হিহঁতে খুজিছে নে খুজিছে এটি খুজি পেলাই এটো লৈছে মানে পইচা নিদিলে কৰি নিদু কয় কৰি নিদে পইচা লাগিবই এখানে দিছো আর কি কৰিম হাজিৰা মাজিৰা কৰি হলিও গোটাই মুটাই কি কৰিম আৰু মোৰ নাম শ্ৰীযুত প্ৰণয় দৈমাৰী আজি মই 4টা পৰিকল্পনা হ'ল আজিলৈকে মই ঘৰ কেনেকৈ পাইছোঁ পোৱা নাই যি একটা পাইছিলে সিও কোনোবা খাইছে বুলি কোৱা শুনি পাইছোঁ কিন্তু মইতো আজিলৈকে অফিচত কোনো দিনা গৈও পোৱা নাই ৰামধন জিপিৰ 1 নং ৱাৰ্ডৰ সদস্য মই এইবাৰো মাৰিলে যিমানবাৰ আহিছে সববাৰতো জিঅ'টেগ কৰিছে পইচা নি আছে সববাৰতো পইচা নিছে এইবাৰো দিছে 100 টকা 500 টকা আৰু এইটো কি জব কাৰ্ড KYC নে কি খুলিব তাত কিন্তু আমি যোৱা নাই বাৰু এতিয়ালৈকে মই নামে নাই যদি বুলি কৈ কিনে মই মানে KYC খুলিব যোৱা নাই 100 টকাতে কেলে দিম চৰকাৰৰ এইটো অনুৰোধ কৰোঁ যে কি ঘৰটো যেনেকুৱা হ'লেও পাই দিয়ক বুলি মই এইটো অনুৰোধ কৰোঁ চৰকাৰে যে কৈ থাকে পইচা দিব নালাগে বুলি সিহঁতে কিন্তু চৰকাৰৰ কথা নামানাকে আপোনালোকৰ পৰা পইচা ডিমাণ্ড কৰি লৈ আছে এইকেইটা মানুহক কেনেধৰণে এনে কিবা কৰিব লাগে শাস্তি বিচাৰে কেনেদৰে কি চৰকাৰে কি শাস্তি কিবা কৰে এইটো আৰু মোৰ পৰা অনুৰোধ কি শাস্তি দিয়া চৰকাৰ আইন আছে সেই আইন মতে শাস্তিটো দিব লাগে একবাৰ নহয় দুইবাৰ একবাৰ সেক্ৰেটাৰী আহি কিনে মোৰ তাত জিঅ'টেগ কৰি হিও লৈ গ'ল 500 টকা তেতিয়া মইতো হাজিৰা কৰি খোৱা মানুহ সেক্ৰেটাৰী নবীন দলি আছিলে তেতিয়া দাদাই নিজে আহি কিনে কাকো ক'ব নিদিবি তোমাক অকলে চুপচাপকৈ ঘৰত আনি কিনে মই জিঅ'টেগ কৰাই লৈ যাম বুলি নিজে আহি কিনে লৈ গৈছে কিন্তু আজিলৈকে ঘৰ নাই পোৱা 4টা পৰিকল্পনা পাৰ হৈ গৈছে এইবাৰ 4টা চলি আছে এইবাৰ লগত কিন্তু আজিলৈকে আপুনি ঘৰ নাই পোৱা যে একটা ঘৰ বনাইছে মই বাহিৰত ঘৰত নাথাকে মই কালি পৰি আহি পাইছোঁ মই বাহিৰত এনেকৈ হাজিৰা কৰি থাকোঁ ল'ৰা ছোৱালী এনেকৈ পঢ়াই আছোঁ তো 30 ঘৰমান মানুহৰ পৰা পইচা লৈছে এইটো গাঁৱৰ পৰা জিঅ'টেগ কৰা নামত এইটো পইচাটো কিহৰ কাৰণে ইহঁতে খুজিছে বুলি কোৱা নাই নেকি ইহঁতৰ খৰচা বুলি কৈছে নে নাই চৰকাৰত জমা দিব লাগিব অফিচত জমা দিব লাগিব বুলি কয় নেকি সেইটো কোৱা নাই বাৰু কিন্তু মুঠতে পইচাটো লাগে বুলি কৈছে আৰু তেতিয়া ৰাইজে যি কিঘৰ মানুহে ঘৰ পোৱা নাই
সেইকেইঘৰ মানুহে দিছে আৰু এতিয়া পইচা নিদিলে কাম নহ'ব সন্দেহ এটা লাগেতো মানুহৰ গাত গতিকে সেইকাৰণে পইচাটো দিছে দিয়াৰ পাছতো আপলোড কৰি দিয়া নাই আপোনালোকে ঘৰ নাপায় বুলি কৈছে এতিয়াতো দিনো পাৰ হৈ গ'ল ঘৰো নেপাব আৰু এনেকৈ বুলি মানে কোৱা হৈছে শুনিছোঁ আৰু বৰ্তমান আমি যোৱা নাই এতিয়ালৈকে গম পালোঁ আৰু আমি মেম্বাৰ তাত গৈছে মেম্বাৰে কৈছে 15 তাৰিখলৈ সময় এটা দিছিলে আজিতো 15 তাৰিখ হ'লে চাগে গতিকে এতিয়া মেম্বাৰক মাতিলেও সি নাহে অহা নাই মেম্বাৰৰ নাম জিলি পেগু সভানেত্ৰী খনেশ্বৰী খনাইশ্ৰী মহিলাৰী